আজিকালি আকৌ ৰাতিপুৱা নহয় ডাইৰেক্ট দুপৰীয়া হয়গে ইমান বেছি ৰ'দ দিছে ৰাতিপুৱাৰ পৰা যোৱাকালি ৰাতি অকণমান বৰষুণ দিলে ভাবিলোঁ ভালেই হ'ল অকণমান ঠাণ্ডা পৰিব কিন্তু নাই ৰাতিপুৱাৰ পৰা টিকা ফটা ৰ'দ ওলাইছে বাকী যি কি নহওক এইফালে আকৌ মই ৰাতিপুৱাই ভাত বনাবলৈ লৈছোঁ আজি স্কুল বন্ধ আছিলে হ'লেও মানে ৰাতিপুৱা ভাতকেইটা লাগে মানে আমাৰ আইতা আজি ঘৰত যোৱা কথা আছে তাৰ পাছতে এইফালে মই জুইত ধুনীয়াকৈ জুই পুৱাই ভাত ৰান্ধি আছোঁ ইমান ধুনীয়া গৰম কি ধুনীয়া জুই কি কয় তাৰ পাছতে এইফালে আকৌ মই বজাৰত আহিবলগীয়া হ'ল কালি বৰষুণতে ৰাস্তাবিলাক বহুত বেছি বেয়া হৈছে মানে মোৰ বৰ বিশেষ কাম নাছিলে অলপ ঘৰৰ বজাৰ আছিল ঘৰৰ বজাৰখিনি কৰি এইফালে মানে কি গৰমত থাকিব নোৱাৰি মই খাবলৈ আহিলোঁ কুঁহিয়াৰৰ ৰস আৰু কুঁহিয়াৰৰ ৰসখিনি দেখি মানে কি ক'ম আৰু ৰ'ব নোৱাৰোঁ এইফালে মই ধুনীয়াকৈ এগিলাচ খাই ল'লোঁ খাই লৈ ঘৰলৈ আহিলোঁ আৰু ঘৰলৈ আহিও মানে ইমানেই বেছি গৰম কিন্তু তাৰ পাছত আকৌ নেমু চৰ্বতো এগিলাচ বনাই মেলি খালোঁ তাৰ পাছত আম কুটি ভাতৰ লগত খাবৰ কাৰণে লৈছোঁ আম কুটি কিন্তু মই ভাতৰ লগত খাই খুব ভাল পাওঁ আপোনালোকে ভাল পায়নে বহুতে ভাল পায় বুলি জানো বাট ময়ো ভাল পাওঁ কোনে ভাল পায় জনাবচোন তাৰ পাছতে ভাত খাই মেলি এফালে মোৰ অকণমান কাপোৰ চিলাবলগীয়া আছিল কাপোৰখিনি চিলাবলৈ ওলাই ল'লোঁ কিন্তু চিলোৱা নহ'ল বহুত বেছি গৰমৰ কাৰণে ইচ্ছা নগ'ল আজি